বন্ধুসকল নটিফিকেশ্যন আহিছে নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা আৰু পোষ্টৰ নাম হৈছে কমিউনিকেশ্যন হেল্থ অফিচাৰ আৰু টোটেল পোষ্ট মুকলি হৈছে 466টা আৰু এই পোষ্টসমূহৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে বিএসসি নাৰ্ছিং লগতে ইন্টিগ্ৰেটেড সাৰ্টিফিকেট কোৰ্স থাকিব লাগিব কমিউনিটি হেল্থৰ আৰু আপুনি যিখন নাৰ্ছিং কলেজত পঢ়িছিলে সেই নাৰ্ছিং কলেজৰ প্ৰিন্সিপালৰ পৰা আপুনি এই ইন্টিগ্ৰেটেড সাৰ্টিফিকেটখন লৈ সাবমিট কৰিব লাগিব আৰু এই পোষ্টসমূহৰ বাবে এজ লিমিট বিচৰা হৈছে আপ টু 43 ইয়াৰ্ছলৈ লগতে আপুনি জানিব লাগিব লোকেল ল্যাঙ্গুৱেজ দৰমহা দিয়া হ'ব 25000 কৈ পাৰ মান্থ আৰু মান্থলি পাৰফৰমেন্সৰ ভিত্তিত ইনসেন্টিভ দিয়া হ'ব আপ টু 15000 পাৰ মান্থ এতিয়া আইছো আপুনি এপ্লাই কৰাৰ সময়ত কি ডকুমেন্ট লাগিব আপোনাৰ ফাইনেল ইয়াৰ্ছৰ মাৰ্কশিটখন লাগিব লগতে প্ৰভিজনেল বা ফাইনেল ডিগ্ৰী সাৰ্টিফিকেটখন লাগিব আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লগতে আপুনি যিখন নাৰ্ছিং কলেজত পঢ়িছে তাৰে প্ৰিন্সিপালৰ পৰা এখন সাৰ্টিফিকেট লাগিব আৰু এতিয়া আইছো হাউ টু এপ্লাই আপুনি এই পোষ্টত আবেদন কৰিবলৈ এনএসএমৰ অফিচিয়েল ৱেবসাইটত গৈ আপুনি অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন আবেদনৰ ষ্টাৰ্টিং ডেট হৈছে 16 জুলাই 2021 আৰু লাষ্ট ডেট হৈছে সাবমিশনৰ 31 জুলাইলৈকে বন্ধুসকল আপুনি যদি এই পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে বা এডভাৰটাইজমেন্টৰ ডিটেইলছটো ভালদৰে চাবলৈ বিচাৰিছে তেনেহলে ভিডিওটো ডেসক্ৰিপচনৰ তলত আমাৰ অফিচিয়েল ৱেবসাইটৰ লিংকটো দিয়া আছে আপুনি তাত গৈ এডভাৰটাইজমেন্টটো ভালদৰে চাই আপুনি আবেদন কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিও আপোনালৈ আহি থাকে ধন্যবাদ